ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক হনুমন্তৰ লংকা দৰ্শন কবিতাটো বুজাই আছিলোঁ। আজি মই শেষৰ অংশটি বুজাম। তোমালোকে পেজ নাম্বাৰ 82 উলিয়াই ল'বাচোন। ইতিমধ্যে আমি পাইছিলোঁ যে হনুমানে নিজৰ শৰীৰটো মেকুৰীৰ আকাৰ ধাৰণ কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। আমি সিমানখিনিলৈকে চালোঁ। আজি পিছৰখিনি চাওঁ আহা। গধূলিকা বেলা শ্ৰী দেখিলা লংকাৰ দুটি অমৰাৱতী যেন জগততে হার। অনেক প্ৰবন্ধে বিশ্বকৰ্মেছে নিৰ্মিল লংকাবেৰী সুবৰ্ণৰ গড় প্ৰাঞ্চী দিল। তেওঁ কৈছে যে লংকা নগৰীখন ইমান ধুনীয়া, ইমান সুন্দৰ যেন ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীহে। দ্বিতীয়খন অমৰাৱতী, যিখন বিশ্বকৰ্মাই নিজ হাতেৰে নিখুঁতভাৱে অতি সুন্দৰকৈ নিৰ্মাণ কৰিছিল। আৰু লংকাৰ চাৰিওফালে সোণৰ গড় বান্ধি থোৱা আছে। অনেক যোজন পথ গগনে উধাও সুবৰ্ণ মাণিকমণি জ্বলে ঠাৱে ঠাৱে। তেওঁ দেখিছে তাত যে গোটেই লংকাখনত ইমান ধুনীয়াকৈ ঠায়ে ঠায়ে সোণৰ মাণি আদি ঠায়ে ঠায়ে জ্বলি আৰু উজ্জ্বল হৈ আছে আৰু উজ্বলি আছে, পোহৰ হৈ আছে। ঠাইখন দেখিলন্ত বহল বিস্তাৰ, গড় গোটে বেৰি আছে সকলে লংকাৰ। ঠাইখনো আহল বহল, চাৰিওফালে গড় বান্ধি থোৱা আছে অতি সুৰক্ষিত হৈ, অতি কটকটীয়া নিৰাপত্তাৰ মাজত লংকা নগৰীখন ৰাখিছে। তাৰ উপৰি আৰু কি দেখা পালে? নানা যন্ত্ৰ সাজি তাত আছে শাৰী শাৰী, দেৱাসুৰ সবে তাক লংঘিতে নপাৰি। নানা যন্ত্ৰ সাজি শাৰী শাৰীকৈ তাত থোৱা আছে, যাতে কোনো অসুৰেও তাৰ ভিতৰত লংকা নগৰীৰ ভিতৰত যাতে প্ৰৱেশ কৰিব নোৱাৰে। বিষম সংকট আতি দুৰ্গমৰ থান, দেখি চিন্তাবিষ্ট ভৈলা বীৰ হনুমান। দেখিলে যে ঠাইখন অতি দুৰ্গম। এতিয়া মই ইমান দূৰ আহিলোঁ, হনুমানে ভাবিছে মই ইমান দূৰ আহিলোঁ, মোৰ উদ্দেশ্য সীতাক উদ্ধাৰ কৰা, কিন্তু ইয়াৰ যিটো সুৰক্ষিত লংকা নগৰীৰ যিটো নিৰাপত্তা ব্যৱস্থা, তেওঁ কেনেকৈ ভিতৰত প্ৰৱেশ কৰিব, এই কথাটোলৈ তেওঁ চিন্তাত পৰিল। আকৌ মনতে ভাবিলে, অংগত সুগ্ৰীৱ নীল আমি সমেত চাৰি, এতেকেছে সাগৰক তৰিবাক পাৰি। তেওঁ হনুমানে ভাবিছে তেওঁ সহায় কৰিবলৈ অংগত সুগ্ৰীৱ নীলো সতেক যোজন বাট সাগৰ পাৰ হৈ আহিব পাৰিব, আহি তেওঁ সহায় কৰিব পাৰিব। সতেক যোজন পথ সাগৰক তৰি ইঠাওক বানৰ আহিবে কেনে কৰি। তেতিয়া ভাবিলে যে তেওঁলোক তিনিজনহে আহি মোক সহায় কৰিব পাৰিব, কিন্তু এই সতেক যোজন সাগৰ পাৰ হৈ বান্দৰ সেনা কেনেকৈ আহিব। ইঠাওক বানৰ আছিবে কেনে কৰি, বানৰ বৰ্গৰ ইঠাওত কোনো কাম, কিবা কৰিবন্ত আহি দাশীৰথী ৰাম। আকৌ মনতে ভাবিলে যে বান্দৰ সেনা আহি ইয়াতনো কি কাম, কি কৰিবহি, বান্দৰ সেনা আহিনো কি কৰিব, বা দশৰথৰ পুত্ৰ ৰাম আহিনো ইয়াত কি কৰিব। তাৰপিছত আকৌ শেষত কিন্তু দুষাৰী বাক্য তেওঁ চিন্তাৰ ওৰ পেলাইছে। সেই বাক্য দুষাৰী হৈছে, ৰাম লক্ষ্মণ জাতো অচিন্ত প্ৰভাৱ, সেইকাৰণে মনত কিঞ্চিত দি উঠাও। তেওঁ ইমান চিন্তাত পৰিলে প্ৰৱেশ কৰাৰ ক্ষেত্ৰত তেওঁক কোনে সহায় কৰিব, কেনেকৈ যাব, উদ্দেশ্যত কেনেকৈ সফল হ'ব, সেই চিন্তাত থাকোঁতে শেষত তেওঁ দুষাৰী বাক্য কৈছে যে ৰাম লক্ষ্মণৰ প্ৰভাৱ অপাৰ মহিমা। ৰাম লক্ষ্মণে কৰিব নোৱাৰা কাম একো নাই, তেওঁলোকৰ মহিমা অপাৰ, যিহেতু তেওঁলোক ভগৱান। গতিকে শেষত হনুমানে তেওঁৰ মনত কিছু আশা লৈছে যে তেওঁলোক আহিলে তেওঁলোকে সকলোৱে মিলি, তেওঁলোকৰ লগত সকলোৱে মিলি এই উদ্দেশ্যত সফল হ'ব পাৰিব। এনেধৰণে কৈ পেলাই বাক্যটো সামৰণি মাৰিছে। তোমালোকৰ কবিতাটো ইমানখিনিতেই শেষ হ'ল। তোমালোকে ভালকৈ ভিডিঅ'টো শুনিবা, আৰু যদি কিবা বুজি নোপোৱা মোক